Hello everyone, welcome to my another mini vlog. আৰু এই ভিডিঅ'টো হৈছে ঈদৰ দিনা গধূলি মানে আবেলি টাইমত আমি অকমান ফুৰিবলৈ ওলাই গৈছিলো এয়া মোৰ সিস্টাৰ ইন ল তাইৰ ফ্যামিলি আৰু আমি তিনিটা অকমান ওলাই গলো প্ৰথমতে এখন কি ৰিসৰ্ট আপোনালোকে নিশ্চয় চিনি পাইছে এখন হৈছে পাগলদিয়া ৰিসৰ্ট তাত গলো কিন্তু আমি যোৱালৈকে প্ৰায় আন্ধাৰ হ'বই হৈছিল গতিকে ইমান এটা ভাল নালাগিল লাইটিং অকমান কম কাৰণে তাৰপিছত আমি গলো কাঞ্চনজঙ্ঘা ৰিসৰ্ট কাৰণ তাৰ ষ্টাৰ্টাৰটো মই ইয়াৰ আগৰবাৰ খাওঁতে বহুত বেছি ভাল পাইছিলো তো ভাবিলো এবাৰো ইহঁতক খুৱাই লৈ যাও অন্তত বাচ্চা দুটাক ইহঁতে গৈ আকৌ খেলত লাগিলে বহুত দিনৰ মূৰত লগ পাইছে বহুত বেছি খেলে তাৰপিছত খেলি ইহঁতক অকমান খোৱালো আমিও কিবা কিবি খালো আৰু বহুত বেছি ভাল লাগিলে তাৰপিছত আকৌ ঘৰলৈ আহিলো ঘৰলৈ আহি আকৌ মই গলো মামাহঁতৰ ঘৰলৈ আমাৰ মামাৰ ছোৱালী মাহীৰ ছোৱালী গুটেবোৰ আহিছে মামীহঁতো আছিলে কিন্তু ভিডিঅ' কৰা নহল কাৰণ ইমান দিনৰ মূৰত লগ হৈছে এইবোৰ ভিডিঅ' কৰিব লাগে বুলি মনতে নাহে আৰু এয়া মোৰ মামাহঁতৰ ককা আমাক ইমান বেছি মৰম কৰে মই নিজকে লাকি বুলি ভাবো যে ককাক মই এতিয়াও পাই আছো আৰু সদায় ভালে থাকক আশা কৰো ভিডিঅ'টি ভাল পালে আজি